Hi guys, welcome back to my YouTube channel. আৰু এতিয়া বাজিছে 3:30 আৰু অলপ আগতে বৰষুণ দিয়াৰ নিচিনা কৰিছিল কিন্তু এতিয়া আকৌ বতৰটো ভাল হৈ গ'ল আৰু সেইবাবে এতিয়া বহি আছো চাওক ইয়াত পকাত তাত বহি আছিলো আৰু এয়া চাওক এইখন ফেন আৰু ফেনৰ তলত ধুনীয়াকৈ ইয়াত পকাত ধুনীয়াকৈ বহি আছিলোঁ আৰু মই ভাবিলোঁ কি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ সেই ভাবি মই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ চাই থাকক আগলৈ কি হয় কি নহয় আৰু ফ্ৰেণ্ডছ মই আছোঁ এতিয়া বেডৰুমত আৰু ফ্ৰেণ্ডছ এতিয়া মই বেডৰুমৰ পৰা ওলাই আহিলোঁ ব'লক পুনৰ তাত বহোঁ আৰু ফ্ৰেণ্ডছ এতিয়া আকৌ অলপ ৰ'দ দিয়াৰ নিচিনা কৰিছে গৰম লাগিছে সেইবাবে ফেনৰ তলত বহি আছোঁ আৰু ফ্ৰেণ্ডছ এনেকৈ ফেনৰ তলত বহি আছিলোঁ তাৰপিছত অলপ ৰুমত গ'লোঁ আৰু ৰুমৰ পৰা আহি আকৌ এতিয়া অলপমান এনেই বহিছোঁ আৰু এতিয়া বাজিল 4:30 আৰু ফ্ৰেণ্ডছ আজি ইমান গৰম আছিল এইকেইদিন আচলতে বহুত ৰ'দ দি আছে আৰু সেইবাবে বহুত গৰম আচলতে আৰু সেইবাবে এনেকৈ মানে ফেনৰ তলত বহি থাকিব লগা হৈছে আৰু এতিয়া লাহেকৈ 5টা বাজিব আৰু ফ্ৰেণ্ডছ আপোনালোকক এটা বস্তু দেখাই দিওঁ এইখন চাইকেল হয় চাওক ভালকৈ দেখাই দিছোঁ আৰু ফ্ৰেণ্ডছ দেখিলে এইখন চাইকেল আছিল আৰু ইয়াত থোৱা আছে চাওক আৰু মই আছোঁ ইয়াত আৰু এতিয়া লাহেকৈ আবেলি হ'ব হৈছে আৰু এতিয়া অলপ চাইকেল চলাওঁ তাৰপিছত আপোনালোকক আহি লগ পাই আছোঁ চাইকেল চলাই আহি মুখত আকৌ লগ পাই গ'লোঁ আৰু এতিয়া কেইটা বাজিল জানেই আৰু এতিয়া বাজিল 5:30 আৰু পুৰা আধা ঘণ্টা চাইকেল চলাই ল'লোঁ আৰু এতিয়া আন্ধাৰ হ'ব আৰু ফ্ৰেণ্ডছ ব'লক আৰু এবাৰ ৰুমৰ পৰা আহোঁ আৰু ফ্ৰেণ্ডছ এয়া চাওক মই এতিয়া ৰুমত আছোঁ ইয়াত অলপ মানে এনে আহিছিলোঁ আৰু ফ্ৰেণ্ডছ এতিয়া আমি আকৌ অলপমান এনেই ৰাস্তালৈ ওলাই যাওঁ অলপ আৰু ফ্ৰেণ্ডছ এয়া চাওক সম্পূৰ্ণ ঘৰটো দেখিছে নিশ্চয় আৰু মই এতিয়া আছোঁ ইয়াৰ চোতালত আৰু অলপ এনে ৰাস্তালৈ ওলাইছোঁ তাৰপিছত আপোনালোকক এই লগ পাই আছোঁ আৰু ফ্ৰেণ্ডছ এতিয়া ফুৰি আহি গ'লোঁ আৰু এতিয়া মুখ হাত ধুওঁ কাৰণ ফুৰি আহিছোঁ ৰাস্তাৰ পৰা মুখ হাত ধুই আপোনালোকক লগ পাই আছোঁ আৰু ফ্ৰেণ্ডছ এয়া মুখ হাত ধুই আহি গ'লোঁ আপোনালোকৰ মাজলৈ আৰু মই ভাবিলোঁ কি ইভিনিং টাইম কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই দিলোঁ আৰু মই ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ 3টাত আৰু এতিয়া বাজি গ'ল 6টা বাজে মানে বাজিল 6টা বাজিল আৰু সেইবাবে এতিয়া অলপমান আন্ধাৰ হ'ব ধৰিছে আৰু মই ভাবিলোঁ কি আপোনালোকক মই দেখাওঁ ইভিনিং টাইম মই কি কৰোঁ কি নকৰোঁ আৰু আপোনালোকক মই দেখালোঁ যে মই চাইকেল চলালোঁ ফুৰিলোঁ যি কৰিলোঁ আপোনালোকক দেখালোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ঠিক আছে ফ্ৰেণ্ডছ বাই বাই